Hello everyone, welcome to my channel. আজি শনিবাৰ সম্পূৰ্ণ 1.5 মাহৰ মূৰত আজি মই ঘৰলৈ যাম আৰু কাপোৰ কানি ভৰাই ৰেডি হৈ গ'ল ডিউটিৰ পৰা আহি মুঠতে পুৰা লৰালৰি কৰিছোঁ আৰু অলপ কাম আছে আৰু কামখিনি কৰি বস্তু সময় ঘৰলৈ যাম আপোনালোকে ভিডিঅ'টো চাই থাকিব ঘৰলৈ যোৱা বুলি ক'লে মুঠতে কাপোৰ কানি এগালমান ভৰাই লৈ যাব লাগে নে কি কয় সদায় কাপোৰবোৰ এনেই নিয়া হয় নিপিন্ধুৱে কিন্তু তথাপিও মনে নামানে যেতিয়া নিবই লাগিব ডিউটিৰ পৰা আহি একো খোৱা নাই যিহেতু ৰাতিপুৱা ভাত খাই যোৱা সেইকাৰণে মই ওটছ অকণকে খাই লৈছোঁ তাৰপিছত আৰু ঘৰলৈ যাম ঘৰলৈ যোৱা বুলি ক'লে আৰু পুৰা এক্সাইটেড হৈ থাকে মনটো সেইকাৰণে পটাপট খাই লৈছোঁ জলদি তলাটো মাৰি লৈছোঁ আৰু এয়া মই ৰেডি বলক এতিয়া আপোনালোকেও মোৰ লগত ঘৰলৈ যাওঁ ৰুমটোক বাই বাই দি আৰু এইফালে মই খোজকাঢ়ি গৈ আছোঁ এডোখৰ টেম্পুত যাম এডোখৰ বাছত যাম আৰু নেক্সট ডোখৰ দেউতাই নিবলৈ আহিব সেয়া টেম্পুৰ পৰা নামি বাছত উঠিলোঁ বাছৰ পৰা নামি আকৌ দেউতাৰ পিছফালে উঠি মই ঘৰ আহি আছোঁ দেউতাৰ লগত গাড়ীত উঠি অহা মজাই বেলেগ হি ইজ মাই ৰিয়েল হিৰো এইখন হৈছে আমাৰ ধিতাইপুখুৰী হায়াৰ ছেকেণ্ডেৰী স্কুল আগতে হাইস্কুল আছিলে এয়া দেখিছেনে ইমান দিনতে ভকা দলংখন আজিলৈকে বনাই হোৱাগেই নাই বনাই আছে মুঠতে এতিয়াকে হ'বগৈ ঠিক নাই আৰু ফাইনেলি ঘৰ আহি পালোহি আৰু এয়া আমাৰ টুকটুক মাইনা দেখিছেনে মোক লগ পালে ই মুঠতে ক'ব নোৱাৰা হৈ যায় আৰু কিমান দিনৰ পিছত লগ পাইছোঁ সেইকাৰণে সি মোক এৰিয়ে দিয়া নাই আৰু কি হ'ল টুকটুক মনটো মাৰি দিছা যে তুমি কি হৈছে ইছ দেখিছেনে কেনেকৈ জঁপিয়াই আছে তাৰ কাৰণে লৈ যোৱা বিস্কুটটো ফালিছোঁহে সি আৰু ইমান ওপৰলৈ জঁপিয়াই দিছে দে খা তই খা কিমান দিন যে তাক লগ পোৱা নাই সঁচাকৈ দেই ৰুমত থাকিলে মোৰ ইয়ালৈ ইমান মনত পৰি থাকে আমাৰ টুকটুক কি হ'ল তোমাৰ আকৌ মনটো মাৰিছা যে তুমি কি হ'ল চাওঁ এইফালে চাওঁ বাহ ডাঙৰ হৈ গ'ল বহুত গা পা ধুই ভালদৰে আজৰি হৈ ৰাতি আকৌ আমি ৰাস চাবলৈ ওলাইছোঁ এয়া মোৰ বেষ্ট ফ্ৰেণ্ড গীতাশ্ৰী কিমান দিনৰ মূৰত যে লগ পাইছোঁ 7 দিনমান ভাওনা কম্পিটিশ্যন হ'ল মানে এদিনত 2খনকৈ ভাওনা আৰু শেষৰ দিনাখন ৰাস দেখিছেনে কিমান মানুহ হৈছে মুঠতে ৰাস চাবলৈ মানুহবোৰ ঠাণ্ডাটো একদম কঁপি আহিছে আৰু এইজনো পিছে কমতি নহয় বহিবলৈ চকী নাপাম বুলি ঘৰৰ পৰা চকীয়ে উঠাই দিছে বাবা সঁচাকৈ বহুত মানুহ হৈছে দেই নহ'বনো কিয় আমাৰ ইয়াৰে MLA মানে আমাৰ সুশান্ত বৰগোহাঁই ডাঙৰীয়াই নন্দপাত লৈছে সেইকাৰণে চবেই চাবলৈ আহিছে যোৱা বছৰৰ ৰাসত আকৌ টিকেট লগাইছিলে সেইকাৰণে বেছি মানুহ হোৱা নাছিল কিন্তু এইবাৰ ফ্ৰী যে বহুত মানুহ আৰু এইফালে পৰ্দাৰো লগাইছে বুলি শুনিছোঁ মানুহ দেখি কেনেকুৱা লাগিছে তোমাৰ আমি এতিয়া ৰাস চাওঁ বাই